बिटिआरनि सावस्रि बिफाननि इएम उरुप कुमार दे बिथाङा दिनै फकिरागाम बियाबाव आबादारिफोरनो बेसेन लायाजासे ट्रेक्टर बेखेवदों। मख'नो गोनांदि दिनैनिफ्राय फकिरागाम ओनसोलनि आबादारिफोरा बेसेन नाङाजासे आबाद मावनायाव ट्रेक्टरखौ ओनसोलनि रायजोफोरा बाहायनो हागोन होनना फोरमायदों। আপোনাৰ চিতলা সেইফালে আৰু এটা থাকিব তুলসীবিলৰ ফালে। 4টা ট্ৰেক্টৰ মই এই সমষ্টি বাজে কাৰণে বিনামূলীয়া সাৰ্ভিস কৰাই দিম। ঘৰে ঘৰে ট্ৰেক্টৰ চাষ হৈ যাব, ফ্ৰী চাষ হৈ যাব। তেতিয়া ট্ৰেক্টৰ এতিয়া 300 টকা 400 টকা 500 টকা যদি 1 বিঘা হাল বোৱাৰ কাৰণে লাগে, তো কোনোবা মানুহ যদি 20 বিঘা জমি থাকে তেনেহ'লে তো তাৰ 20,000 টাকা সেভ হৈ যাব। 20,000 টাকা ক'ৰ পৰা আহে ভাই? দুখীয়া ব্যক্তিসকল কণী দি যদি কোনোবা মানে এদিনত খাব পাৰে সেইভাৱে সমৃদ্ধি খাইছে। এনেকুৱা পৰিস্থিতি গাঁৱত সোমালে কণী দি খোৱা মানে ডাঙৰ। তাৰমানে তেখেতসকলৰ মানে 10 টকা 20 টকা মানে বিৰাট মূল্য। তো এতিয়া যদি কৃষক বন্ধুসকলৰ ভাইসকলক 20,000 টাকা সেভ কৰি দিব পাৰোঁ, তেনেহ'লে এই 20,000 টাকা সেভ কৰি 5 বছৰত 1 লাখ টাকা জমাই তাৰ ছোৱালীক বিয়া দি দিব পাৰিব। কিমান সেভ হৈ যাব? আৰু লগতে ট্ৰেক্টৰ চাষ কৰাৰ লগে লগে আৰু যদি কিবা বেলেগ ইউটিলাইজ কৰিব পাৰে, য'ত নাকি ধৰক চিজন নাই, কোনোবা এতিয়া হালোৱাৰ সময় নাই, চাষ নাই, এনেই পৰি আছে, তেতিয়া কোনোবা মন্দিৰ, কোনোবা মছজিদ, কোনোবা যিকোনো ধৰ্মীয় অনুষ্ঠানত যদি আৰ্ট ফিলিং কৰিব লাগে